নমস্কাৰ অসমবাসী ৰাইজ, জুবিন দাক পাহৰিলে নেকি? যদি পাহৰা নাই, তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈ চেষ্টা কৰক। প্ৰথম প্ৰশ্নটো হৈছে, জুবিন গাৰ্গৰ জন্ম কিমান চনত হৈছিল? আৰু এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব 1972 চন। 2 নম্বৰ প্ৰশ্নটো সুধিছে, জুবিন গাৰ্গৰ প্ৰথম এলবামখনৰ নাম কি? অপশ্যনকেইটা মই কৈ দিছোঁ। অপশ্যন এ মায়া, বি অনামিকা, চি আশা, ডি মায়াবিনী। প্ৰথমখন এলবামৰ কথা সোধা হৈছে আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অনামিকা। 3 নম্বৰ প্ৰশ্নটো কৈছে, জুবিন গাৰ্গ কিমানখন বোলছবিৰ পৰিচালক আছিল? অপশ্যনকেইটা হৈছে এ 3, বি 5, চি 7, ডি 9। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 3। জুবিন গাৰ্গৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? অপশ্যনকেইটা দিয়া হৈছে এ অনুভৱ, বি মুকুতা, চি শব্দ অনুভূতি, ডি প্ৰেমৰ সুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শব্দ অনুভূতি। 5 নম্বৰ প্ৰশ্নটো কোৱা হৈছে, জুবিন গাৰ্গৰ মাতৃৰ নাম কি আছিল? আপোনালোকে যদি জুবিন গাৰ্গৰ সঁচা অনুৰাগী, এই প্ৰশ্নটোৰ উত্তৰটো কমেণ্টত জনাওক। অপশ্যনকেইটা দিয়া গৈছে এ ইলি বৰঠাকুৰ, বি গৰিমা গাৰ্গ, চি ৰীতা বৰঠাকুৰ, ডি পাল্মি বৰঠাকুৰ। এই প্ৰশ্নটোৰ উত্তৰটো হ'ব অপশ্যন এ ইলি বৰঠাকুৰ। আপোনালোকে যদি অপশ্যনটো জানিছে, এটা লাইক কৰি দিবলৈ নাপাহৰিব। 6 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 6 নম্বৰ প্ৰশ্নটো কৈছে, জুবিন গাৰ্গৰ পত্নীৰ নাম কি? অপশ্যনকেইটা কৈ দিছোঁ। এ ৰিয়া বৰঠাকুৰ, বি ৰীতিকা বৰঠাকুৰ, অপশ্যন চি গৰিমা শইকীয়া গাৰ্গ, অপশ্যন ডি পাল্মি বৰঠাকুৰ। আৰু 6 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গৰিমা শইকীয়া গাৰ্গ। আপোনালোকে যদি এইটো জানিছে, নিজৰ বাবে এটা লাইক কৰি দিবলৈ নাপাহৰিব। 7 নম্বৰ প্ৰশ্নটো কোৱা হৈছে, জুবিন গাৰ্গৰ পিতৃৰ নাম কি? অপশ্যনকেইটা হৈছে এ মোহিনী মোহন বৰঠাকুৰ, বি কপিল গাৰ্গ, চি হেমন্ত বৰঠাকুৰ, ডি প্ৰদীপ বৰঠাকুৰ। 7 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মোহিনী মোহন বৰঠাকুৰ। 8 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 8 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে, জুবিন গাৰ্গৰ জন্ম ক'ত হৈছিল? অপশ্যনকেইটা হৈছে এ গুৱাহাটী অসম, বি যোৰহাটৰ অসম, চি তুৰা মেঘালয়, ডি শ্বিলং মেঘালয়। আৰু 8 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি তুৰা মেঘালয়। মেঘালয়ৰ তুৰাত জুবিন গাৰ্গদেৱৰ জন্ম হৈছিল। এইবাৰ আগবাঢ়িছোঁ 9 নম্বৰ প্ৰশ্নটোলৈ। 9 নম্বৰ প্ৰশ্নটো সুধিছে, জুবিন গাৰ্গৰ ভণ্টিৰ নাম কি আছিল? জুবিন গাৰ্গৰ ভণ্টিৰ নাম সোধা হৈছে। অপশ্যনকেইটা হৈছে এ গৰিমা বৰঠাকুৰ, অপশ্যন বি জংকী বৰঠাকুৰ, অপশ্যন চি পাল্মি বৰঠাকুৰ, অপশ্যন ডি ইলি বৰঠাকুৰ। জুবিন গাৰ্গৰ ভণ্টিৰ নাম সোধা হৈছে আৰু এই প্ৰশ্নটোৰ উত্তৰটো হ'ব অপশ্যন ডি জংকী বৰঠাকুৰ। জুবিন গাৰ্গৰ ভণ্টিৰ নাম হৈছে জংকী বৰঠাকুৰ। 10 নম্বৰ প্ৰশ্নটো সুধিছে, জুবিন গাৰ্গে অভিনয় কৰা প্ৰথমখন অসমীয়া ছবিৰ নাম কি? জুবিন গাৰ্গে বহুকেইখন অসমীয়া চিনেমাত অভিনয় কৰিছে। তেখেতৰ প্ৰথমখন চিনেমাৰ নাম সোধা হৈছে। অপশ্যনকেইটা হৈছে অপশ্যন এ মিছন চাইনা, অপশ্যন বি অনামিকা, অপশ্যন চি মন যায়, অপশ্যন ডি দীনবন্ধু। 10 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মন যায়। মন যায় চিনেমাখনত তেখেতে প্ৰথমতে অভিনয় কৰিছিল। এইবাৰ আগবাঢ়িছোঁ 11 নম্বৰ প্ৰশ্নটোলৈ। 11 নম্বৰ প্ৰশ্নটো হৈছে, কিমান চনৰ পৰা জুবিন গাৰ্গে বলিউডত গান গাবলৈ আৰম্ভ কৰিছিল? আচলতে জুবিন গাৰ্গে বলিউডত কেইটামান গানহে গাইছে। তেখেতে অসমত গান গাব বুলি অসমত ঘূৰি আহিছিল। অপশ্যনকেইটা হৈছে এ 2002 চনৰ পৰা, অপশ্যন বি 2004 চনৰ পৰা, অপশ্যন চি 2006 চনৰ পৰা, অপশ্যন ডি 2008 চনৰ পৰা। আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2006 চনৰ পৰা। 2006 চনৰ পৰা জুবিন গাৰ্গে বলিউডত গান গাবলৈ আৰম্ভ কৰিছিল। 12 নম্বৰ প্ৰশ্নটো হৈছে, জুবিন গাৰ্গে কিমানটা ভাষাত গীত গাইছিল? অপশ্যনকেইটা হৈছে এ 20টাতকৈও অধিক, বি 30টাতকৈও অধিক, চি 40টাতকৈও অধিক, ডি 50টাতকৈও অধিক। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 40টাতকৈও অধিক। জুবিন গাৰ্গে 40টাতকৈও অধিক ভাষাত গীত গাইছিল। 13 নম্বৰ প্ৰশ্নটো হৈছে, অনামিকা এলবামটিয়ে কিমান চনত মুক্তি লাভ কৰিছিল? অনামিকা হৈছে তেখেতৰ প্ৰথমখন এলবাম আৰু এই এলবামখনে কিমান চনত মুক্তি অৰ্থাৎ
কিমান চনত ৰিলিজ হৈছিল সেই কথাটো কোৱা হৈছে। অপশ্যন কেইটা হৈছে এ 1990 চনত, অপশ্যন বি 1992 চনত, অপশ্যন চি 1994 চনত, অপশ্যন ডি 1996 চনত। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1992 চনত। অনামিকা এলবামটিয়ে 1992 চনত মুক্তি লাভ কৰিছিল। 14 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 14 নম্বৰ প্ৰশ্নটো হৈছে জুবিন গাৰ্গৰ বিখ্যাত হিন্দী গান ইয়া আলি কোনখন ছবিত আছে? ইয়া আলি গানটো শুনিছেনে নাই কমেণ্টত জনাবচোন। অপশ্যন কেইটা হৈছে এ বিগ ব্ৰাদাৰ, বি ফিজা, চি গেংষ্টাৰ, ডি কাণ্টে। 14 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গেংষ্টাৰ। জুবিন গাৰ্গৰ বিখ্যাত হিন্দী গীত ইয়া আলি গেংষ্টাৰ ছবিখনত আছে। সম্পূৰ্ণ চিনেমাখনৰ নাম যদি জানে কমেণ্টত জনাবলৈ নাপাহৰিব। 15 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 15 নম্বৰ প্ৰশ্নটোত সুধিছে জুবিন গাৰ্গৰ মৃত্যু কেতিয়া হৈছিল? আচলতে মৃত্যু বুলি ক'লে দুখ লাগে, তথাপিও কৈছোঁ। অপশ্যন কেইটা কৈছোঁ। অপশ্যন এ 19 ছেপ্টেম্বৰ 2025, অপশ্যন বি 21 ছেপ্টেম্বৰ 2025, চি 20 ছেপ্টেম্বৰ 2025, ডি 23 ছেপ্টেম্বৰ 2025। আৰু 15 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব 19 ছেপ্টেম্বৰ 2025। এইবাৰ আগবাঢ়িছোঁ 16 নম্বৰ প্ৰশ্নটোলৈ। 16 নম্বৰ প্ৰশ্নটো খুবেই দৰকাৰী প্ৰশ্ন। জুবিন গাৰ্গে বাণীবদ্ধ কৰা অন্তিমটো গান কি আছিল? অপশ্যন কেইটা কৈ দিছোঁ। এ বাটৰে শেষতে, বি ৰৈ ৰৈ বিনালে, চি মনৰে কইনা, ডি এজাক বৰষুণে। বাণীবদ্ধ কৰা অন্তিমটো গীত। আৰু এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বাটৰে শেষতে। 17 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। 17 নম্বৰ প্ৰশ্নটো সুধিছে জুবিন গাৰ্গে সৰ্বমুঠ কিমানটা গীত বাণীবদ্ধ কৰিছিল? অপশ্যন কেইটা হৈছে এ 40,000তকৈও অধিক, বি 38,000তকৈও অধিক, চি 25,000তকৈও অধিক, ডি 48,000তকৈও অধিক। 17 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 40,000তকৈও অধিক।